মৰ্নিং সকলোকে বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ আহিছোঁ আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এয়া ব্ৰহ্মপুত্ৰৰ বগীবিলৰ ওপৰত আছোঁ আৰু আমি আহিছোঁ এয়া কিবা আৰু বাইদেউ আহি আছোঁ আমি ধেমাজিলৈ বুলি আৰু ইয়াতে অকণমান সময় ৰৈ আপোনালোকৰ মাজলৈও আহোঁ বুলি ভাবিলোঁ। বহুদিন আপোনালোকৰ মাজলৈ অহা নাই আৰু আজি ওলাই আহিলোঁ ধেমাজিলৈ বুলি। ধেমাজিলৈ আহি এয়া ব্ৰহ্মপুত্ৰৰ বুকুতে অলপ সময় ৰৈছোঁ আৰু আমি আছোঁ এয়া বগীবিল দলঙৰ ওপৰত গৈ আছোঁ ধেমাজিলৈ। আৰু ধেমাজিলৈ কেলৈ আহিছোঁ কিয় আহিছোঁ অনুগ্ৰহ কৰি চাই থাকিব শেষলৈকে ভিডিঅ'টো। এয়া আমি আহিছোঁ, দাদা আহিছে এইফালে, এয়া বাইদেউ আৰু এয়া ৰুবিবা। আহক এতিয়া লৈ যাওঁ। অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি, অনুৰাগ মোৰ গীত, আভৰণ মোৰ সুৰৰ মোৰ চলা, অনুভূতি মোৰ চিত্ৰহনীয়া আহি এয়া আমি পাই গ'লোহি ধেমাজি আৰু ধেমাজিলৈ আহি পিনে এয়া আমি এইফালে শিখা হোটেল, এয়া হেৰি ৰুবিবা। আমি এতিয়া বৰ্তমান ধেমাজি শিখা হোটেলতে আছোঁ। 1 ঘণ্টা ৰেষ্ট ল'ম ইয়াতে, তাৰ পাছত আমি মিটিঙলৈ যাম। মহিলা সমাৰোহ পাতিছে ধেমাজিত, আহিলোঁ আৰু গৈ পাই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাম। তাত কি কি হয় কি কি নহয় আপোনালোকক দেখাই যাম আৰু আমাৰ জ্ঞাতিসকলৰ লগতো পৰিচয় কৰাই যাম। অনুগ্ৰহ কৰি শেষলৈকে ভিডিঅ'টো চাই থাকিব। যদি কেতিয়াবা ধেমাজিলৈ আহে এয়া শিখা হোটেলত থাকিব পাৰে। পাই গ'লোহি এতিয়া আমাৰ এয়া মহিলা সমাৰোহ স্থান। ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত আজি মহিলা সমাৰোহৰ ধুনীয়াকৈ বহি আছোঁ। এয়া হ'ল আমাৰ যিচু বা, শিৱসাগৰ জিলা সাধাৰণ সম্পাদিকা, আৰু এইফালে বন্তি বাইদেউ মাজুলী জিলাৰ সাধাৰণ সম্পাদিকা, আৰু এইফালে ৰুবিবা যোৰহাট জিলাৰ সাধাৰণ সম্পাদিকা। আজি আমাৰ জ্ঞাতি বাই ভনীসকলক আপোনালোকক পৰিচয় কৰাই দিম। অনুগ্ৰহ কৰি শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু সেইফালে আমাৰ গুণ বাইদেউ, বামণি বাইদেউ আৰু কমলা বাইদেউ। এয়া বৰ্ণালী বাইদেউক দাঙি ল'লে। সহকাৰী সম্পাদিকা সদৌ চুতীয়া জাতি মহিলা সন্মিলন, তেখেতক সম্বৰ্ধনা জনাব জিলা সন্মিলনৰ বিষয়ববীয়াসকলে। সদৌ চুতীয়া জাতি মহিলা সন্মিলন অসমৰ উদ্যোগত আৰু চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত আজি টেলিজান বাছ আস্থান ধেমাজিত চুতীয়া মহিলা সমাৰোহখন উলহ মালহেৰে অনুষ্ঠিত কৰা হয়। আৰু এই মহিলা সমাৰোহখনি মুকলি সভাখনৰ আঁত ধৰে সদৌ চুতীয়া জাতি মহিলা সন্মিলন অসমৰ সাধাৰণ সম্পাদিকা শ্ৰীযুতা অৰ্পণা চুতীয়া বাইদেৱে, আৰু সভাৰ সভাপতিত্ব কৰে সদৌ চুতীয়া জাতি মহিলা সন্মিলন অসমৰ সভানেত্ৰী শ্ৰীযুতা জয়া বৰুৱা বাইদেৱে। এইখন আমাৰ অন্তিমখন মহিলা সমাৰোহ। সমগ্ৰ অসমজুৰি প্ৰতি জিলাই জিলাই জনগোষ্ঠীয় মহিলা সমাৰোহখন অনুষ্ঠিত কৰিবলৈ সুবৰ্ণ সুযোগ দিয়াৰ বাবে আমাৰ সাধাৰণ সম্পাদিকা মহোদয়া আৰু সভানেত্ৰী মহোদয়াক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। জনগোষ্ঠীয় মহিলা সমাৰোহৰ প্ৰতিটো দিনেই আমাৰ মাজত সজীৱ হৈ থাকিব আৰু মই নিজে দুখিত যে গোলাঘাটত অনুষ্ঠিত কৰা মহিলা সমাৰোহখন ব্যস্ততাৰ বাবে আপোনালোকৰ মাজলৈ আনিব নোৱাৰিলোঁ। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু আমাৰ জনগোষ্ঠীয় নৃত্যসমূহ আমি উপভোগ কৰোঁ।
মতি বতাহৰ বিলাসে খেলোতে গগন নাওতে বেলা বেলা কৰি দুবেলা যায় আৰু এয়া অতিথি আপ্যায়ন কি ধুনীয়াকৈ কৰিছে বৰ ভাল লাগিলে সঁচাকৈ চতুৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক কোন দিশলৈ লৈ গৈছে কিন্তু সেইটো আমি এতিয়ালৈকে জ্ঞাত নহয় কাৰণ এতিয়া সমাৰোহৰ পৰা আহি এয়া যাবলৈ ওলাইছোঁ শিখা হোটেল বাই বাই ভাল লাগিলে থাকি আকৌ আহিলে ধেমাজিলৈ ইয়াতে থাকিম বুলি আশা কৰিছোঁ দেই আহিম শিক্ষালৈকে ভাল লাগিলে অনুগ্ৰহ কৰি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব বুলি ভাবিলোঁ আৰু লগতে লাইক কমেণ্ট কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই